গাইজ কি খবৰ চাহ সকলো মোৰো ভালে দিয়ক অন্য প্ৰেংক কলকেইটাৰ দ্বাৰা আজি এটা নতুন প্ৰেংক কলৰ মাজলৈ সকলো স্বাগতম জনাইছোঁ তো কি খবৰ আপোনালোকৰ কমেণ্ট ক'ব আৰু আজি প্ৰেংক কল কৰিব যাই আছোঁ ভৰালি দাস চ' সকলোবোৰে চিনি পায় বেতালাহঁতৰ লগত থাকে চ' ভৰালি দাস তেওঁক আজি প্ৰেংক কল কৰিবলৈ যাই আছোঁ কি হয় চ' সকলোবোৰ আপোনালোকক অন কেমেৰাত দেখাবলৈ চেষ্টা কৰিম যিহেতু প্ৰেংক কলৰ সিমান এটা সেই কাটা এডিটিং নাথাকে তো চবখিনি যি পাতৰ কথা চ' গোটেইখিনি অন কেমেৰাত দেখাবলৈ চেষ্টা কৰিম বাকী ভিডিঅ'টো অন্তিমলৈকে চাই থাকিব তেওঁ অলপমান খং উঠাব চাম হাঁহি উঠাব চাম তো ধেমালিৰ মাজত আৰু প্ৰেংক কল এটা কৰিবলৈ যাই আছোঁ তো সকলোৱে মৰম দিব বুলি আশা কৰিলোঁ তো বাকী বলক প্ৰেংক কলটোৰ মাজলৈ আগবাঢ়ক বাকী এতিয়া ফোনটো লগাই লওঁ নেকি তো বলক জিঅ' আছিলে কিবা কয় তো অলপ লাষ্টত একদম হাঁহি উঠে হেল্ল' হয় ভৰালি দাই ক'লে নেকি ভৰালি দাই ক'লে নেকি হয় ক'ৰবাত আছে নেকি আপুনি হয় হয় কিমান দেৰি লাগিব আপোনাৰ হয় মই মানে আপোনাৰ এটা দৰকাৰত ফোন কৰিছিলোঁ হয় কিবা কামত ব্যস্ত আছে যদি অলপমান দেৰিকৈ কৰিম নেকি কিবা কামত আপুনি ব্যস্ত আছে যদি অলপমান দেৰিকৈ কৰোঁ নেকি মই গাড়ী চলাই আছোঁ হয় হয় কিমান দেৰি লাগিব মই কম দিয়া তোমাক গধূলি কল কৰিবা গধূলি মানে এতিয়াই লাগিছিল মোৰ এটা ডাঙৰ দৰকাৰ আছিল আপোনাৰ লগত হয় হয় ফোন কৰাৰ কাৰণে ৰখিও লৈছে গাইজ মিউট কৰি গৈ আছে দেই হেল্ল' অঁ কোৱা হয় দাদা আমি এটা চেলেঞ্জ পাতিছিলোঁ কি চেলেঞ্জ এয়া মানে আপোনালোকে যে বেতাল দা নিপু দাহঁতৰ লগত যে চেলেঞ্জ পাতি থাকে খোৱা বস্তুৰ তেনেকুৱাকৈ আমিও এটা চেলেঞ্জ পাতিছিলোঁ আমাৰ টঙলাত পাতিছিলোঁ চেলেঞ্জটো টঙলা হয় চিনি পায়নে আপুনি টঙলা মই নাম শুনিছোঁ যাই পোৱা নাই হয় হয় আহাও হ'ব এবাৰ নে কি মই চেষ্টা কৰিম মই এতিয়া নকওঁ আৰু মানে মোৰ এইকেইদিন কাম চলি আছে বহুত এইকেইটা দিন নহয় বাৰু দিয়াচোন মই কম দিয়া পিছত ফোন কৰি হয় হয় মানে কি থাকিব কেনেকুৱা চিষ্টেমত থাকিব আপোনাক কৈ দিয়ক অঁ কোৱাচোন হয় তাতে মানে একদম লোকেল খানাবিলাক থাকিব দেই ভৰালি দা হয় তাতে কাকাৰা যে কাকাৰা পোৱা থাকিব আৰু ইফালে পলু চাটনি যে পলুটো মানে ভাজা হয় কিন্তু আমি চাটনি কৰি দিম বাৰু মই যাম ভাইটি জনাম দিয়া ভাই মই এতিয়া তাৰমানে ঘৰতে আছোঁ মাও ফোন কৰি আছে হয় ৰ'বচোন আপোনাৰ পটককৈ মই কৈ দিওঁ গোটেইখিনি আমাৰ মানে গোটেই টিমটোৱে লোককেইটা আছে মানে টিমটোৱে গোটেইকেইটা সেইকাৰণে গোটেইখিনি কথা কৈ দিওঁ সিহঁতো মোৰ ওচৰত আছে গোটেইখিনি মানে আমি ভাবি পেলাই ক'ম বুলি ভাবিছিলোঁ আপোনাক সেইকাৰণে কৈ আছোঁ আৰু আপুনি অলপ টাইম দিব আপোনাক 5 মিনিট বা 10 মিনিট দিয়ক মই বুজি পাইছোঁ দিয়া তোমালোক মই পাৰিলে নিশ্চয় যাম ভাই মই চেষ্টা কৰিম এতিয়া নকওঁ যে মই যাব পাৰিম কাম চলি থাকে আৰু সময়টো পোৱা ব্যস্ত নহয় আমি বাৰু সেইটো আপোনাৰ অনা নিয়া দায়িত্বটো আমাৰ নাই অনা নিয়াটো নালাগে কৰিব সেইবিলাক কৰিব ভাই মই নিজে ক'ম যদি যাওঁ মই তোমাক নিজে ক'ম হয় হয় এইখিনি কথাটো শুনিব টাইম থাকিব ভৰালি দা 5 মিনিট খালি গম পাইছোঁ ভাই মই মই বিশ্বাস কৰাবে মা ফোন কৰি আছে মই আজি দিনটো ঘৰত নাই এই ঘৰ পাম মাতটো ফোন কলটো ৰিচিভ কৰোঁ হয় হয় মা ফোনটো ৰিচিভ কৰি আমাৰ পটককৈ জনাওক মানে আমাৰ গোটেইকেইজন লগা টিমটো গোটেইখিনি ওচৰতে আছোঁ সেইকাৰণে ভৰালি দা মই বুজি পাইছোঁ ভাই মই পাৰিলে নিশ্চয় যাম মই তোমাক কথা দিছোঁ মই বুজি পাইছোঁ তোমাৰ লগৰ কথাটো লোকেল খানা আছে মই বুজি পাইছোঁ দিয়া ভাই মই যদি পাৰোঁ মই তোমাক সঁচাকৈ কৈছোঁ মই যাম যদি পাৰোঁ ভৰালি দা এইটো প্ৰেংক কল আছিল আপুনি একদম বেয়া নাপায় মানে আপোনাৰতো টাইম নাই সেইকাৰণে কৈ দিলোঁ আৰু নাই একো নাই এই মা ফোন কৰি মই মিছা কথা কোৱা নাই এই মাক দুটা পাইছিলোঁ মানে ইয়াত পামেই আৰু 10 মিনিট মান আছে হয় মানে মই আপোনাক অলপমান জ্বলাব চেষ্টা কৰিলোঁ আপুনি ডাইৰেক্ট মানে টাইম মানে গমটো পাইছোঁ আপোনাৰ কণ্ডিশ্যনটো তো বাকী যিয়া নহয় বেয়া নাপাব দেই ভৰালি দা একদম বেয়া নাপাব ক'ত পৰা ফোন কৰিছে এই মই মংগলদৈ ঠিক আছে দিয়া হয় হয় চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়ক ভৰালি দা কি নাম এছামিজ ব্লগাৰ হিৰক বুলি আছে এছামিজ ব্লগাৰ হিৰক তাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব সকলোৱে ভাল ল'ৰা মোক প্ৰেংক কল কৰিছিল এই মাত্ৰ মই তাৰমানে আপোনাৰ পৰা আহি আছোঁ ঘৰত সেইকাৰণে অলপ তাৰমানে সেই হৈছিলে আৰু খং উঠা নহয় বেছি খং উঠা নাই বাৰু একো নাই ঠিক আছে ভাল লাগিল কথা পাতি তোমাৰ লগত হয় হয় থেংক ইউ দিয়ক ভৰালি দা বেয়া নাপাব দেই একদম তুমি নাপাবা হয় থেংক ইউ তো এগাজ আজি ভিডিঅ'টো এইখিনি আছিল তো ভৰালি দা টাইমো নাই তেওঁক মায়ে ফোন কৰি আছে তো সকলোৰে পৰা এনেকুৱা মায়ে ফোন কৰি আছে
ভৰালিৰে আপুনি যদি ভিডিঅ'টো চাই আছে তো আপোনাৰ বহুত মানে মোৰ ফালৰ পৰা কি বুলি ক'ম এতিয়া তো বহুত ভাল লাগিছে যে মাই ফোন কৰাৰ কাৰণে আমাৰ যিমান যিয়ে নহওক মাই ফোন কৰিলে বেলেগৰ ফোনটো ধৰ সেনেকুৱা হৈয়ে যায় বাৰু চবৰে তো বাকী যিয়ে নহওক আজি ভিডিঅ'টো চাই কেনেকুৱা পালা আৰু সিমান এটা সেই ভালো নহ'ল চাগে তো জ্বলাবলৈ চালো হয় আৰু হাঁহি উঠাবলৈ চালো হয় লাষ্টত কু টু দে যি দে তো সেইটোও দিব পাৰিলে হয় বাকী এতিয়া তেওঁৰ হাতত টাইম নাই সেইকাৰণে আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিবলগীয়া হ'ল বাকী এদিন তেওঁ বঢ়িয়াকৈ জ্বলাবলৈ চেষ্টা কৰিম তো আপোনালোকৰ যদি ভিডিঅ'টো নতুনকৈ আহিছে তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু অলপমান শ্বেয়াৰ কৰি দিবচোন গাইছ তো বাকী বাই বাই দিয়ক আৰু 100টা কৰি দিব সোনকালে ছাবস্ক্ৰাইব